দশম শ্ৰেণীৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচ্য বিষয় হ'ল বাণিজ্যিক বেংক আৰু ইয়াৰ কাৰ্য। প্ৰথমে আমি আলোচনা কৰি লওঁ বাণিজ্যিক বেংক কি। বাণিজ্যিক বেংক বা কমাৰ্চিয়েল বেংক বুলিলে তেনেধৰণৰ বিত্তীয় অনুষ্ঠানক বুজা যায় যি জনসাধাৰণৰ সঞ্চয় গ্ৰহণ কৰে আৰু প্ৰয়োজন সাপেক্ষে জনসাধাৰণলৈ ঋণ আগবঢ়ায়। গতিকে বাণিজ্যিক বেংক কি বুলি ক'লে আমি ক'ব লাগিব যে এটা বিত্তীয় অনুষ্ঠান যি সঞ্চয় গ্ৰহণ কৰে আৰু যি ঋণ প্ৰদান কৰে। গতিকে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বাণিজ্যিক বেংকবিলাক কিছুমান চৰকাৰী ৰাষ্ট্ৰীয়কৃত, যেনে ষ্টেট বেংক অফ ইণ্ডিয়া, পঞ্জাৱ নেশ্যনেল বেংক, আৰু কিছুমান বেংক আছে ব্যক্তিগত খণ্ডৰ, য়েছ বেংক, অৰিয়েণ্টেল বেংক। গতিকে এই বিত্তীয় অনুষ্ঠানবিলাক কোৱা হয় বাণিজ্যিক বেংক, যিবিলাক ব্যক্তিগত খণ্ডৰ আছে, চৰকাৰী খণ্ডৰ আছে। এতিয়া আমি ইয়াৰ কাৰ্যসমূহলৈ প্ৰথম কাৰ্যটো হৈছে সঞ্চয়কাৰীৰ সঞ্চয় গ্ৰহণ কৰা। জনসাধাৰণে বাণিজ্যিক বেংকসমূহত নিজৰ জমা থ'ব পাৰে, সঞ্চয় কৰিব পাৰে তিনি ধৰণৰ একাউণ্টৰ মাধ্যমত। সেই একাউণ্টবিলাকক কোৱা হয় আমানত বুলি। সেই আমানত কেইটা হৈছে চলিত আমানত, কাৰেণ্ট ডিপজিট, স্থিৰ ডিপজিট আৰু সঞ্চয় ডিপজিট, সঞ্চয় আমানত বা ছেভিং ডিপজিট। এই তিনি ধৰণৰ আমানত বা ডিপজিটৰ যোগেদি আচলতে বাণিজ্যিক বেংকে সঞ্চয় গ্ৰহণ কৰে। চলিত আমানতৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে যিটো অংশ সঞ্চয় কৰিলে, যিটো ধন সঞ্চয় কৰিলে, সেয়া সম্পূৰ্ণ উলিয়াই আনিব পৰাৰ সুবিধা পায়। তাত কিন্তু সুদৰ হাৰ নিচেই নগণ্য। স্থিৰ আমানতৰ ক্ষেত্ৰত এটা নিৰ্দিষ্ট সময় পাৰ হোৱাৰ পিছতহে, ছাপ'জ 5 বছৰৰ কাৰণে ফিক্স কৰিছে, 5 বছৰৰ পিছতহে সেই সঞ্চয় ধনখিনি সঞ্চয়কাৰীয়ে উলিয়াই অনাৰ সুবিধা পায়। আৰু সঞ্চয় আমানতৰ ক্ষেত্ৰত সঞ্চয়কাৰীয়ে নিৰ্দিষ্ট নিয়ম মানি, বেংকৰ নিয়ম মানি দৈনিক এক নিৰ্দিষ্ট পৰিমাণৰ ধন, সঞ্চিত ধন উলিয়াব পৰাৰ সুবিধা পায়। গতিকে এই তিনি ধৰণৰ একাউণ্টৰ কথা কোৱা হৈছে। দ্বিতীয় কাৰ্যটো হৈছে ঋণ যোগান। বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ বিভিন্ন প্ৰয়োজন পূৰণ কৰিবৰ বাবে ঋণৰ যোগান ধৰে, ঋণ প্ৰদান কৰে। এই ঋণ হ্ৰস্বকালীন হয় আৰু মধ্যমকালীন হয়, অৰ্থাৎ মধ্যমকালীন আৰু হ্ৰস্বকালীন ঋণ আগবঢ়ায়। বাণিজ্যিক বেংকসমূহে বিভিন্ন ধৰণৰ ঋণ আগবঢ়ায়। কৃষকসকলক আগবঢ়ায় কৃষি ঋণ, তাৰপিছতে ঘৰ বনাবলৈ গৃহ ঋণ, গাড়ী কিনিবলৈ কাৰ লোন, তাৰপিছত পঢ়িবৰ বাবে এডুকেশ্যন লোন, উদ্যোগীসকললৈ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বা ব্যৱসায় কৰিবৰ কাৰণেও ঋণ আগবঢ়ায়। আত্মসহায়ক গোটবিলাকলৈ বিভিন্ন আত্মসহায়ক কাম কাজ কৰিবৰ কাৰণেও তেওঁলোকে ঋণ আগবঢ়ায়, বিভিন্ন ধৰণৰ ঋণৰ প্ৰদান কৰে। 3 নম্বৰ কামটো হৈছে ঋণ মুদ্ৰাৰ সৃষ্টি। বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰে, কিন্তু বাণিজ্যিক বেংকসমূহে নিজে টকা ছপা কৰাৰ অধিকাৰ নাপায়। সেইকাৰণে ঋণ প্ৰদান ক'ৰ পৰা কৰিব? তেওঁলোকে জনসাধাৰণৰ জমাৰ পৰা ঋণ প্ৰদান কৰে। জনসাধাৰণৰ জমাখিনি তেওঁলোকে এটা একাউণ্টত জমা কৰি থয়, সেইটো কোৱা হয় প্ৰাথমিক আমানত, প্ৰাইমেৰী ডিপজিট। এই
প্ৰাথমিক আমানতৰ পৰা এটা অংশ অৰ্থাৎ 20% বা 30% বেংকটোৱে সকলে উলিয়াব পৰা যিটো চাহিদা সেইটো পূৰণ কৰিবৰ কাৰণে ৰাখি থয়। আৰু তাৰ মন কৰিবা যে সকলো সঞ্চয়কাৰীয়ে সেই বেংকটোৰ পৰা একেদিনাই সঞ্চিত ধন উলিয়াই নানে। তেওঁলোকে এটা হিচাপ কৰি লয় 20% বা 30% জমা ৰাখে, বাকী 80% বা 70% তেওঁলোকে ঋণ প্ৰদান কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। গতিকে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে সঞ্চয়কাৰীৰ জমাৰ ওপৰত প্ৰাথমিক আমানতৰ ভিত্তিত। লাষ্ট কাৰ্যটো হৈছে অন্যান্য কাৰ্য। অন্যান্য কাৰ্যত কি আছে যে বাণিজ্যিক বেংকসমূহে জনসাধাৰণৰ মূল্যৱান সা সম্পত্তি, অলংকাৰ, সোণজাতীয় অলংকাৰ আদিবিলাক নিৰাপদে জমা ৰখাৰ সুবিধা প্ৰদান কৰে, বিভিন্ন নথি পত্ৰবিলাক জমা ৰাখে আৰু সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপেও কাম কৰে আৰু প্ৰয়োজন সাপেক্ষে একাউণ্ট হোল্ডাৰসকলক জমাকাৰীসকলৰ বৈদ্যুতিক বিল, টেলিফোন বিল ইত্যাদি বিলবিলাকো বাণিজ্যিক বেংকে পৰিশোধ কৰাৰ ব্যৱস্থা কৰি দিয়ে। গতিকে আমি আজি বাণিজ্যিক বেংক কি আৰু বাণিজ্যিক বেংকৰ কাৰ্যসমূহ আলোচনা কৰিলোঁ। এইটোত কেইটামান প্ৰশ্ন উদ্ভৱ হ'ব পাৰে। প্ৰশ্নকেইটা হৈছে বাণিজ্যিক বেংক কাক বোলে, ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংক কাক বোলে এটা উদাহৰণ দিয়া, বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যসমূহ কি কি বৰ্ণনা কৰা, বাণিজ্যিক বেংকৰ তিনি ধৰণৰ আমানত কি কি উল্লেখ কৰা আৰু বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যসমূহ কি কি উল্লেখ কৰা। আমি অহাটো আলোচনাত আন এটা বিষয় লৈ তোমালোকৰ মাজলৈ